Hello my dear student, welcome back to my channel Edulation. আজি যেহেতু নৱম শ্ৰেণীৰ ইংৰাজী পৰীক্ষা আছিল ডিস্ট্ৰিক্ট লেভেলৰ অৰ্থাৎ সেবাৰ বোৰ্ড এক্সামৰ আজিও মোৰ ওচৰত পেপাৰখন আছে আজি মই ইংৰাজীৰ যিখিনি তোমালোকৰ গ্ৰামাৰ আহিছে সেই গ্ৰামাৰখিনি সলভ কৰি দিম সকলোৱে ভিডিওটো সম্পূৰ্ণভাৱে চাবা গ্ৰামাৰ আহিছে ইয়াত 34 নম্বৰৰ পৰা গ্ৰামাৰ আছে কি কৈছে 34 নম্বৰটো ইট আৰু কোনটো লিখিছা তোমালোকে has been হ'ব এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস it has been raining since morning মানে ৰাতিপুৱাৰে পৰা বৰষুণ আহি আছে 35 নম্বৰ when father entered the room she was reading হ'ব মানে কি কৈছে যেতিয়া দেউতাই ৰুমৰ ভিতৰত সোমাইছিল তাই কিতাপ পঢ়ি আছিল 36 নম্বৰ ৰীমা dares to read novels কেৱল লাইকস হ'ব ৰীমাই উপন্যাস পঢ়ি ভাল পায় তাৰ পিছত কি হৈছে what he do yesterday কিবা ইয়াত did আহিব যেটো pastত আছে মানে হি কালি কি কৰি আছিল what did he do yesterday did হ'ব ইয়াত তাৰ পিছত 38 নম্বৰ we dash to go to Mumbai next month কিবা want হ'ব we want to go to Mumbai next month আমি অহা মাহত মুম্বাই লৈ যাব বিচাৰো তাৰ পিছত এইখিনিটো সকলোৱে কৰিছা সাগে প্যাৰাগ্ৰাফ টু পঢ়ি কিনে ইয়াৰ ভিতৰত এনসাৰবোৰ আছে 41 ৰ পৰা 45 লৈ ইয়াত এনসাৰবোৰ কৰিব দিছে প্যাৰাগ্ৰাফ পঢ়ি সকলোৱে নিশ্চয় কৰিছা তাৰ পিছত সেকশন বি আৰু সি টু টেক্সৰ পৰা আহিছে সেকশন ডি সাবা দিয়া আছে কি this shop doesn't have the toys I am looking for হ'ব মানে কি কৈছে মই যেটো পুতলা বিচাৰিছো এই দোকানখনত নাই my birthday is কি হ'ব on হ'ব my birthday is on Monday মানে মোৰ সোমবাৰে মোৰ জন্মদিন he fell off his horse কি হ'ব off হ'ব ইয়াত he fell off his horse মানে তেওঁ ঘোঁৰাৰ পৰা বাগৰি পৰিছে তাৰপিছত ডি নম্বৰ she is not at home হ'ব মানে তাই ঘৰত নাই তাৰ পিছত আছে you should apply dash that post কিব for হ'ব you should apply তুমি হে পোষ্টত এপ্লাই কৰা উচিত তাৰ পিছত জাম্বল ৱৰ্ড লিখিবলৈ দিছে এইকেটা একেবাৰে ইজি আহিছে মানে মিলাই লিখিবলৈ দিছে কি হ'ব এটো প্ৰথমটো হ'ব ইংলিশ is spoken all over the world মানে কি কৈছে বিশ্বৰ সকলোতে ইংৰাজী ভাষা কোৱা হয় English is spoken all over the world তাৰ পিছত কি আছে I never forget your advice মই তোমাৰ উপদেশ কেতিয়াও নাপাহৰো তাৰ পিছত এটো কি হ'ব it can carry many passengers মানে কি হ'ব এটোৱে বহুতো যাত্ৰী কঢ়িয়াই নিব পাৰে it can carry many passengers তাৰ পিছত 51 নম্বৰত rewrite the following sentence as directed প্ৰথমটো কি হ'ব she did the household work she didn't হ'ব she didn't the household work interrogative লিখিব দিছে তাৰ পিছত হ'ব you like playing এটো টেক কোৱেশ্চন কৰিব দিছে don't you হ'ব don't you তাৰ পিছত আছে I want to go to school এটো প্ৰশ্ন দিব দিছে ask a question with where মানে where লগাই প্ৰশ্ন কৰিব দিছে গতিকে কেনেকৈ হ'ব where do you want to go তুমি ক'ত যাব বিচাৰা I want to go to school মই স্কুলত যাব বিচাৰো তাৰ পিছত কি আছে the child is much better now এটো কি কৰিব দিছে ask a question with how to get the answer how লগাই question কৰিব দিছে গতিকে কেনেকৈ হ'ব how better the child is now এনেকুৱাকৈ হ'ব তাৰ পিছত she sings well এটো টেক কোৱেশ্চন কৰিব দিছে তো হ'ব doesn't she তাৰ পিছত 52 নম্বৰ আছে amplify any one of the following যিকোনো এটা লিখিব দিছে প্ৰথমটো আছে knowledge is power মানে জ্ঞানেই হৈছে শক্তি এটো বহলাই লিখিব দিছে এখাৰ কথা মানে অসমীয়াৰ জতুৱা ঠাচৰ নিচিনা এনেকুৱাকৈ অলপ লিখিব পাৰি knowledge is more powerful than physical strength and no great work can be done
উইদাউট নলেজ মানে জ্ঞান অবিহনে ভাল কাম কৰিব নোৱাৰি ন নলেজ ইজ এ পাৱাৰফুল ফেক্টৰ ডেট এম্পাৱাৰ্ছ পিপল এচিভছ গ্ৰেট ৰিজাল্টছ দ্য মোৰ নলেজ এ পাৰ্চন গেইনছ দ্য মোৰ পাৱাৰফুল হি বিকামছ এনেকৈ অলপমান বহলাই লিখিব লাগিব ইয়াত 5 মাৰ্ক আছে তাৰপিছত 53 নম্বৰত দিয়া আছে ট্ৰেন্সলেট ইনটু মাদাৰ টাং মানে মাতৃভাষালৈ ট্ৰেন্সলেট কৰিবলৈ দিছে কি আছে প্ৰথমটো ডিয়াৰ ইজ এ লাইব্ৰেৰী ইন আৱাৰ স্কুল আমাৰ স্কুলত বা আমাৰ বিদ্যালয়ত এটা পুথিভঁৰাল আছে উই লিভ ইন এ ভিলেজ আমি এখন গাঁৱত বাস কৰোঁ আসাম ইজ ফেমাছ ফৰ টি মানে অসম চাহৰ বাবে বিখ্যাত হি লাইকছ টু ৰিড ষ্টৰিজ ডাজেণ্ট হি কি কৰে কাহিনী পঢ়ি ভাল পায় নহয়নে ডাজেণ্ট হি মানে নহয়নে এনেকৈ কৰিব লাগিব তাৰপিছত শেষত দিয়া আছে প্ৰিপেয়াৰ নিউজ পেপাৰ ৰিপৰ্ট ইউজিং দ্য ফলোয়িং ইনফৰমেশ্যন তলৰ এইটো দিয়া আছে ইনভাইৰনমেণ্ট মানে বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত নিউজ পেপাৰ ৰিপৰ্ট ৰাইটিং এটা লিখিব দিছে নিশ্চয় তোমালোকে পাৰিছা এইখিনি আছিল ক্লাছ 9ৰ যি গ্ৰামাৰখিনি টান অহা নাই সহজে আহিছে আশা কৰিছোঁ তোমালোকে পাৰিছা সকলে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আগন্তুক যি পৰীক্ষা আছে ভালকৈ দিবা